আজি আমি কথা পাতিম বিশ্বৰ আটাইতকৈ লাক্সাৰি কাৰ কোম্পানী ৰ'লছ ৰয়ছৰ বিষয়ে। ৰ'লছ ৰয়ছ অকল গাড়ীয়ে নহয়, প্লেনৰ ইঞ্জিনো বনায় আৰু ই দ্বিতীয় বৃহৎ কোম্পানী বিশ্বৰ ভিতৰত। ৰ'লছ ৰয়ছ কোম্পানীৰ আচল মালিক দুজন বুলি কোৱা হয়, এজন ফ্ৰেডৰিক হেনৰী ৰয়েছ আৰু আনজন চাৰ্লছ ৰ'লছ। হেনৰী ৰয়েছৰ জন্ম হৈছিল 1863 চনত আলৱাৰ্টন নামৰ ঠাইত। তেওঁৰ পৰিয়ালে এটা আটা মিল চলাইছিল, কিন্তু অলপ দিন পাছত কামত লোকচান হোৱাৰ বাবে তেওঁলোকে লণ্ডনলৈ গুচি আহে। হেনৰী যেতিয়া 9 বছৰ আছিল তেতিয়াই তেওঁৰ দেউতাকৰ মৃত্যু হয় আৰু ঘৰৰ খৰচ বহন কৰিবলৈ তেওঁ নিউজ পেপাৰ আৰু টেলিগ্ৰাম বিলোৱা কাম কৰিছিল। অলপ দিন পিছত হেনৰীয়ে পিটাৰব্ৰু নামৰ ঠাইত ৰেলৱেত কাম কৰে। তাৰ পিছত তেওঁ লণ্ডনত এটা লাইট আৰু পাৱাৰ কোম্পানীত কাম কৰে। 1884 চনত তেওঁ এজন লগৰীয়াৰ লগত মিলি এটা কোম্পানী আৰম্ভ কৰে। প্ৰথমতে এই কোম্পানীত অকল লাইট আৰু ছুইচ বনাইছিল, কিন্তু 10 বছৰ পিছত তাত ইলেক্ট্ৰনিক ক্ৰেইন আৰু ডাইনেমো আদিও বনাবলৈ ধৰে আৰু 1899 চনত তেওঁ নিজৰ কোম্পানীটো ৰেজিষ্টাৰ কৰে। কিন্তু লাহে লাহে এই ব্যৱসায়ত লোকচান হোৱাত তেওঁ গাড়ী বনাবলৈ ধৰে। তেওঁলোকে গাড়ীৰ বিষয়ে জানিবলৈ কেইখনমান গাড়ী কিনিলে আৰু সেইবোৰত কি কি বস্তুৰ অভাৱ আছিল তাৰ ওপৰত নজৰ দিলে আৰু 1904 চনত তেওঁলোকে 3খন গাড়ী নিৰ্মাণ কৰে। এই 3খন পৰা দ্বিতীয়জন মালিকৰ চাৰ্লছ ৰ'লছৰ কাম আহে। তেওঁ এটা কাৰ শ্ব'ৰুম আছিল। তেওঁ 23 ডিচেম্বৰ 1904 চনত হেনৰীৰ লগত চৰ্ত কৰিলে যে তেওঁলোক দুয়োজনে মিলি ৰ'লছ ৰয়ছ কোম্পানীটো নিৰ্মাণ কৰিব আৰু তাত তেওঁলোকৰ আণ্ডাৰত গাড়ীবোৰ বেচিব। 1907 চনত কোম্পানীয়ে প্ৰথমখন 6 চিলিণ্ডাৰ গাড়ী নিৰ্মাণ কৰে। পাছলৈ কোম্পানীয়ে এৰোপ্লেনৰ ইঞ্জিনো নিৰ্মাণ কৰে। কিছু বছৰ ভালদৰে চলাৰ পিছত যেতিয়া দুয়োজন মালিকৰ মৃত্যু হয় তেতিয়া এই কোম্পানীক BMW আৰু ভল্কছৱেগনে কিনি পেলায়। তাৰ পিছৰে পৰা এই কোম্পানী তেওঁলোকৰ হাতত চলাই আছে।